আপোনালোকে চাই আছে দৈনিক টাইম। বিশেষ এক প্ৰতিবেদনৰ সৈতে ষ্টুডিঅ'ত মই বিমান। ৰূপহীহাটৰ তৰাবাৰীত আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহৰ অভিযোগ। আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰা কোন এই ডিলদাৰ? ৰূপহীহাটৰ তৰাবাৰীত আধাৰ কাৰ্ডৰ নামত চলিছে কি? জি নিউজ অসমৰ গোপন কেমেৰাত বন্দী হৈছে অবৈধভাৱে আধাৰ কাৰ্ড বনোৱা দৃশ্য। চাওক নিজা ঘৰতে ধনৰ বিনিময়ত কেনেদৰে চলিছে আধাৰ কাৰ্ডৰ কাম। যোৱা দুদিন ধৰি উত্তৰ নগাঁৱৰ জুৰিয়া ৰূপহীহাট আদি অঞ্চলত আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰা একাধিক প্ৰবঞ্চকক আৰক্ষীয়ে অভিযান চলাই আটক কৰাৰ পিছতো ৰূপহীহাটৰ তৰাবাৰীত অব্যাহত আছে আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ। ৰূপহীহাটৰ তৰাবাৰী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ আধাৰ কেন্দ্ৰত দিলদাৰ হুছেইন নামৰ যুৱকজনে আধাৰ কাৰ্ড বনাই দিয়াৰ নামত প্ৰতিজন লোকৰ পৰা সংগ্ৰহ কৰিছে 300ৰ পৰা 1000 টকাকৈ। এতিয়া প্ৰশ্ন হয়, আধাৰ কাৰ্ডৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ নীতি গ্ৰহণ কৰাৰ সময়ত ৰূপহীহাটৰ তৰাবাৰীত দিলদাৰ নামৰ যুৱকজনে কেনেকৈ প্ৰতিজন লোকৰ পৰা সংগ্ৰহ কৰিব পাৰিছে ধন? উত্তৰ নগাঁৱৰ বিভিন্ন অঞ্চলৰ আধাৰ কাৰ্ডৰ নামত চলি থকা ব্যাপক খেলিমেলি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰা প্ৰবঞ্চকক অতি সোনকালে আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠিওৱাৰ দাবী জনাইছে আমছুৱে। ক'ত গৈছিলে? ক'ত এই তাৰাবাৰী মক্তব ছোৱালী স্কুলত আপোনাৰ পৰা টকা লৈছে নেকি? কোনে লৈছে? নাম কি আছিল তাৰ? কি কালু আৰু কিমান লৈছে আপোনাৰ পৰা? 450 চবৰ পৰা লৈ আছে নেকি? আপোনাৰ নাম কি আছিল? বৰ্তমান সময়ত আমাৰ চকুত পৰিলক্ষিত হৈ আছে যে নগাঁও জিলাৰ বিভিন্ন জেগাত, বিশেষকৈ উত্তৰ নগাঁৱত যি আধাৰ কাৰ্ডৰ নামত আধাৰ চেণ্টাৰত মানুহৰ পৰা দুখীয়া মানুহৰ পৰা 200 টকাৰ পৰা আৰম্ভ কৰি 500 টকাকৈ লোৱা আমাৰ হাতত তথ্য আছে। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ বিভিন্ন জেগাত উত্তৰ নগাঁৱৰ বিভিন্ন জেগাত এনেকুৱা কাৰ্য সংঘটিত হৈ আছে। এনেকুৱা দুষ্ট চক্ৰই আধাৰ কাৰ্ডৰ নামত 500 টকা 400 টকাকৈ লৈ আছে। আৰু যিহেতু যোৱা দুদিন ধৰি বিভিন্ন এলেকাৰ পৰা পুলিচে ৰেড মাৰি কেইজনমান ব্যক্তি গ্ৰেপ্তাৰ কৰিছে তথা যিসমূহ আধাৰ কাৰ্ডৰ যিসমূহ সা সামগ্ৰী আছে সেইসমূহ জব্দ কৰিছে, বিশেষকৈ ৰূপহী থানাৰ আণ্ডাৰত আৰু জুৰিয়া থানাৰ আণ্ডাৰত আমি দেখা পাইছোঁ। আৰু ইতিমধ্যে উত্তৰ নগাঁৱত বিশেষ অঞ্চল কিছুমানত কিন্তু ব্যাপক ৰূপে গ্ৰাস কৰি উঠিছে। বিশেষকৈ আমাৰ হাতত তথ্য আহি পৰিছে যে তাৰাবাৰী এটা জেগাত যি এজন ল'ৰাই তাৰাবাৰী চেণ্টাৰত যি দিলদাৰ নামৰ ল'ৰা এজনৰ কথাটো শুনা পাইছোঁ যে আমি দেখিছোঁ যে বিভিন্ন মানুহে অভিযোগ কৰিছে যে সেই ল'ৰাজনে এই আধাৰ কাৰ্ডৰ নামত কিন্তু পইচা লোৱা আমি দেখা পাইছোঁ। ৰাইজে অভিযোগ কৰিছে, আমাক জনাইছে। আৰু আমি আৰক্ষী প্ৰশাসন তথা নগাঁও জিলা প্ৰশাসনক আমি দাবী জনাওঁ যে অতি শীঘ্ৰে এই যিসকল চক্ৰান্ত আছে এই চক্ৰান্তসমূহক কঠোৰ হাতেৰে দমন কৰিব লাগে, ইহঁতক গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথাই কিন্তু আমাৰ ফালৰ পৰা আমি প্ৰতিবাদ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। জুৰিয়াৰ পৰা আব্দুল খায়ৰৰ ৰিপৰ্ট, দৈনিক টাইম।